আমাৰ বাৰী দেই, এই চক দাংবডি পুৰা সাৰ চাৰ নিদিয়াকৈ খোৱা ঘৰত খাবলৈ দাংবডি ধুনীয়াকৈ লাগিছে। এইবোৰ ভেন্দি, তালৈকে যলৈকে চকুৱে মানিব পাৰে তালৈকে ভেন্দি লাগিও আছে। আৰু এইফালে তিতা কেৰেলা, জেং কেৰেলা বুলি কয়, তিতা কেৰেলা তিয়ঁহ লগতে দি আছে। তিতা কেৰেলা সেইবোৰ লাগি আছে সৰু সৰুকৈ। আৰু এইফালে আমাৰ পিয়ালি কাষত বিলাহী দেই, বিলাহী লাগি আছে। দেখাই দিছোঁ, পকা নাই, ধুনীয়াকৈ লাগি আছে। এইফালে আছে আৰু এইফালে আপোনাৰ ৰাউণ্ডকৈ আছে, এইফালে বিলাহী চব এইবোৰতো লাগি আছে। বেমাৰো লাগিছে বাৰিষা খোৱা। আৰু এইফালে একেবাৰে কচু খেতি, কচু দুবাৰ মাটি চপোৱা হৈছে আৰু এবাৰ চপাব লাগিব চাগে, অলপ ঘাঁহ চাহ হৈ গৈছে, আৰু এবাৰ চপাই দিম, চেহেৰাও ভাল হৈছে কচুৰ। আৰু এইফালে এইটো পুখুৰী, ফিচাৰী, মাছ, ডাঙৰ পুখুৰী, ইয়াত আছে মাছ। এইফালে সৌ তালৈকে দেখিছে নহয়।